এনেকৈ আহিছে ওপৰৰ পৰা নদীটো আহি ইয়াতে এইটো টাউনলৈ আকৌ ওপৰলৈ গৈছে গৈ আমাৰ এই 100 মিটাৰ আগত ব্ৰিজ এখন আছে তাতে ক্ৰছ কৰিছে এই লোকটোৰ কাৰণে এই প্ৰব্লেমটো হৈছে আমি এতিয়া ইয়াত থিয় হৈ আছোঁ মানুহৰ এইখনখনৰ ওচৰত বহুত বিশ্বাস আছে ইয়াৰ ছাৰ মেইন ৰিজনটো হৈছে ছাৰ ইয়াৰ অলপ আগত প্ৰায় 2-3 কিলোমিটাৰ আগত নেশ্যনেল হাইৱে যিখন ব্ৰিজ বনাইছে ব্ৰিজখন ছাৰ হয় ট্ৰেইনটো বনাব লাগিব সমূহ সমস্যাৰ বোধ লৈছে আৰু পহুমাৰা নদীৰ এই ভয়াৱহ পৰিৱেশ এইখনে ছাৰ মূল থান প্ৰায় 100 বছৰ পুৰণি ছাৰ থানখন এইটো মাথাল বজালী বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আজি বজালী এই দলংখনৰ এইটো এপ্ৰ'চটো এইটো ওখ বিদলী ৰাস্তাটো বিৰাট ওখ আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আহি আজি পাটনাৰ গ্ৰহণ কৰাৰ উপস্থিতি এনেদৰে যোৱাবাৰ বহুত সিফালে হৈছিল দুটা ব্ৰিজ কোনটো ডাইভাৰ্ট কৰিব লাগে কোনটো পাৰ্ট আছে এই পাৰ্টটো এই যে আইলেণ্ডটো আছে মই আহিলে যেতিয়া চাম দেই